দাড়িটো নাথাকিলে একদম বেয়া লাগে দে একেবাৰে দেখিবলৈ বৰ ফালতু লাগে একেবাৰে একদম এনেকৈ পকাই দিম একে পকাই দিম ৰাও দি ৰাথোৰে ৱাহ ধুনীয়া লাগিছে মজা আজিৰ পৰা এণ্ট্ৰ চেণ্ট্ৰ নিদিওঁ ডাইৰেক্ট ভিডিঅ' আৰম্ভ কৰিম অ'কে এই পৃথিৱীখনত এনেকুৱা কিছুমান প্ৰাণী আছে সেই প্ৰাণীখিনি কি নাম দি মাতিম চিন্তা হৈ যায় যেনে এই দুটা no 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 oh he tried it এয়াই হৈছে কলিযুগৰ আৰম্ভণি এক লণ্ড দুসৰি লণ্ড সে প্যাৰ হৈ গয়া ভাবিছিলোঁ ভিডিঅ'ত বেয়া ৱৰ্ড ইউজ নকৰোঁ কিন্তু এই মক্কেলবিলাকক দেখাৰ পাছত এনেকুৱা লাগে গোটেই পৃথিৱীখনত থকা সমস্ত বেয়া ৱৰ্ডদম ইউজ কৰি দিবলৈ মন যায় তহঁতি আল বনাও বাল বনাও আমাৰ ক'বলগীয়া তাত একো নাই কিন্তু কেমেৰা আগত এনেকুৱা মক্কেল আমিবিলাক নকৰিবি কলিযুগৰ আৰম্ভণিতে আপোনালোকে এনেকুৱাবিলাক প্ৰায় দেখিবলৈ পাইছে আৰু কেইদিনমানৰ পাছত এনেকুৱা গ্ৰেজুৱেট সৃষ্টি কৰিব ইহঁত লিখীয়া প্ৰাণীবিলাকে লৰাই লৰাই একদম সন্তান পাব ছোৱালীবিলাক কাম নাই আৰু গৰ্ল চফা আৰু থপৰা দুটা চকচোন বাৰু এই দুটা ভাগত তহঁতৰ এইবোৰ কাণ্ড দেখি কেলা কুকুৰেও নুমুতে তহঁতৰ মুখত অকমানটো লাজ বোলা বস্তু এটা থাকিব লাগে মানুহৰ এইকেইটা ভাগতো একোৱেই নাই লাজটো বাদেই দে সিহঁতৰ হেৰি আছে নাই মোৰ সন্দেহে হৈছে বাকি যিয়ে নহওক মই সবতছে ৰোষ্ট কৰি ভাল পাওঁ টিকটকাৰ্ছবিলাকক ঐ ভাই তই এতিয়াও চিংগুলে আছো যে নতুন ছোৱালী পতা তাইৰ কথা কিমান ভাবি থাকো আৰু হয় কোন ভাই তাইক মই প্ৰমিছ কৰিছিলোঁ তাইৰ বাহিৰে মই বেলেগ ভাল নাপাওঁ তো তাই বেলেগৰ হৈ যাব পাৰে কিন্তু মই বেলেগৰ হৈ যাব নোৱাৰোঁ মোৰ প্ৰমিছ মই নিভামে ভাই আৰু এটা ওলালে কলিযুগৰ যুধিষ্ঠিৰ চা ভাই প্ৰথম তই ডিচাইড কৰি লওঁ বেলেগ ছোৱালী পতাবি নে নপতাও চাবি আকৌ বেলেগ ছোৱালীৰ লগত যদি তোক মই ক'ৰবাত দেখিবলৈ হয় নহয় প্ৰথম ময়ে তোক দুটা লাট মাৰিম মুখত চৰি লাট নহয় লণ্ড ফেককে মাৰোঁগা আৰু ছোৱালীজনীয়ে তোক নঠগিব কেলে বাৰু তই কি এপটোত সোমাই আছ ছেকেণ্ডে জেণ্ডাৰ চেঞ্জ কৰা এপ এটা লৈ থাকিবি এনেকুৱাই অৱস্থা হ'ব ছোৱালীজনীয়ে ইয়াক এৰি থৈ গৈছে কিন্তু ইয়াৰ মুখত হাঁহি বিয়পিছে ৱাহ আৰে ভাই ভিডিঅ'টো বনা কিন্তু এক্টিংটোতো অলপমান ভালকৈ দে মানুহে চাব পোৱাকৈ ধৰাই পৰিলি দেখোন তই সেইটো কাৰণে টিকটকাৰ্ছবিলাকৰ কোনো ইজ্জত নাই এক্টিঙৰ নামতো গু এপছটো গু আৰু সেইটো কি ফিল্টাৰ ইউজ কৰিছ যেনি তেনি ৰঙা পোহৰ দি থকা দেৱালীত 10 টকীয়া ফটকা বিকি থকা বেপাৰী দুটা দৰে লাগিছে হেল্ল' ফ্ৰেণ্ড আমাৰ মাক লাইন মাৰক লাইন নহয় লাইক দিব দেই ক'বলৈ নাজানিলে নাই আমাৰ এনেকুৱা যে ছোৱালী দেখিলি যে মই পাগল হৈ যাম এনেকুৱা মই নহয় নিজৰ মাকক লাইকৰ লগতে লাইনো মৰাই দিছে ৱাহ বঢ়িয়া আৰু এই কথাষাৰ যে তহঁতি দুটাই ক'বলৈ আগতীয়াকৈ পাতি লৈছ সেইটো যে আমি একেবাৰে নাজানো গম নাপাওঁ হামটো চুটিয়েহে একো নাজানো আমি চুটিয়া লিখা গয়া বাইদেৱে মানে এইটোৱে ক'বলৈ বিচাৰিছে যে মোক লাইকো মাৰক আৰু লাইনো মাৰক নাই আমি দেখিয়ে গম পাইছোঁতো আগৰ এই হেৰেঙা হৈ থকা দাঁতকেইটা ভাল কৰি আনক তাৰপাছতহে কোনোবাই লাইন মাৰিব আপোনাক নহ'লে কোনেও নেমাৰে লাইন নেমাৰে আপোনাক যোনকেইটাই লাইন মাৰিব সেইকেইটা টিকটকাৰ্ছ হ'ব লাগিব বেলেগে আপোনাক কেতিয়াও লাইন নেমাৰে আৰু মুখখনত 2 কেজি পঞ্চ পাউডাৰ ঘঁহি অহা জনিদৰে লাগিছে কচু খালে খজুৱাই বুলি চবেই জানে কিন্তু তহঁতৰ লেখীয়া প্ৰাণীবিলাকক দেখিলে আমাৰ মাথা খজুৱাই বুলি কোনেও নাজানে নাই এটা কথা বুজি নাপাওঁ তহঁতৰ লেখীয়া প্ৰাণীবোৰে কেলে ডেইলি অকল জেণ্ডাৰ চেঞ্জ কৰি থকা ধান্দাত থাক হে মতা মানুহ হৈ জন্ম লৈছ পেণ্ট চেণ্ট পিন্ধিও নাচিব পাৰি এইটো গানত হে তই মতা নে মাইকী সেইটো নাজানো কিন্তু থোপৰাটো দেখি মতা দৰে লাগিছে তোক এই লেখীয়া প্ৰাণীবোৰক 3 মহলৰ ওপৰলৈ নি 3 বাৰ পেলাব লাগে ওপৰৰ পৰা তললৈ যাতে পৰি একেবাৰে চাই হৈ যায়
এনেকুৱা জেগাত ভূত জলকীয়া লগাম জিন্দেগী হাগামোটা একেলগতে বন্ধ হৈ যাব সো গাইছ আজিলে ইমানে ভিডিওটো যদি ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো বজাই দিয়ক যাতে নতুন ভিডিও আহিলে নটিফিকেশন পাই যায় আপোনালোকে আজিলে বাই আকৌ লগ পাই আছো অন্য এটি ৰ'জ ভিডিওত লাভ ইউ